কাম চলি আছে আৰু আলু কটা সেইফালে প্ৰিয়ংকা এইফালে আছে আমাৰ ভিন্দু বাকী খানা সেইটো চাইডে বনিছে ন চাইডে বনি আছে খানা বাকী আৰু এয়া মোৰ লগত আছে কৃষ্ণ ভাই হেপী হলি চবকে হয় নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে জয়ন্ত ব্লগ a.2.z আছোঁ মই বৰ্তমান আমাৰ গাঁৱৰ ওচৰতেই মানে দুইখন গাঁও একে বুলিয়ে ক'ব পাৰি এতিয়া বৰ্তমান মই আছোঁ 1 নং দোলাখৰীয়া গোহাঁই গাঁও বাকী ইয়াতে মানে ফাগুৱা মহোৎসৱ পতা হৈছে ফাগুৱা সমাৰোহ চ' তাতে মানে আজি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰি বাকী আৰু চেনেলত যদি নতুনকৈ কোনোবা চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰিব বাকী আৰু ইয়াৰে কি কেনেকুৱা আয়োজন চলিছে আৰু বিশেষকৈ এইটো ফাগুৱা উৎসৱটো মানে প্ৰতি বছৰে ইয়াতে মানে আয়োজন কৰা হয় চ' এইবাৰ ভাবিলোঁ যিহেতু ব্লগ এটা বনাই দিম বাকী আৰু আপোনালোকে ছাপোৰ্ট কৰিব মৰম দিব তাৰেই মই কামনা কৰিছোঁ বাকী আপোনালোকে চাই থাকিব ত' এয়া হৈছে আমাৰ ৰাস্তাটো মানে আমাৰ ঘাইপথ বাকী এইফালে বৰজান আৰু এইটো চাইডে কমাৰবন্ধা আৰু এয়া মেইন গেট আৰু ইয়াতে মানে বেনাৰো লগাই থোৱা আছে এয়া আপোনালোকে চাব পাৰিছে ইয়াতে লিখা আছে ফাগুৱা উৎসৱৰ উপলক্ষে মহান হঠং সমাৰোহ হেপী হলি আয়োজক মানৱ উত্থান সেৱা সমিতি গোলাঘাট হেপী হলি স্থান দোলাখৰীয়া গোহাঁইগাঁও গোলাঘাট অসম বাকী আৰু এয়া দেখিলে আপোনালোকে মেইন গেট আৰু ইয়াৰ পৰা য'ত আমাৰ মানে কাৰ্যসূচীটো পতা হৈছে অকণমান আমি সোমাই গৈ আপোনালোকক দেখাই আছোঁ আৰু এয়া মোৰ লগত আছে কৃষ্ণ ভাই বাকী আৰু হেপী হলি চবকে এতিয়াও মোৰ ফালৰ পৰা আপোনালোকক কৈ দিছোঁ সকলোকে আমাৰ তৰফৰ পৰা হেপী হলি দেই বাকী আৰু চাওকচোন আৰু এয়া আপোনালোকে দেখিব পাৰিছে ইয়াতে মানে এটা কাউণ্টাৰ আছে বাকী এই কাউণ্টাৰটোৰ নাম মানে কিবা সেৱা কটা বুলি কয় আৰু যিহেতু এই মানৱ ধৰ্ম বাকী মানে এইটোৰ উদ্দেশ্যটো এইটো হ'ল যে ক'ৰবাৰ মানে দূৰণিৰ অতিথি ইয়াতে আহিলে মানে বৰঙণি হিচাপে কিবা এটা আগবঢ়াব পাৰিব আৰু বাকী ইয়াতে কাউণ্টাৰ ধুনীয়াকৈ দিয়া আছে আৰু বাকী দূৰণিৰ মানুহে ইয়াতে বৰঙণি আগবঢ়াব পাৰিব বাকী আৰু ক'ত কি কেনেকৈ আয়োজন চলিছে সেয়াও আপোনালোকক দেখাইছোঁ বাকী ভিডিঅ'টোত আপোনালোকে জড়িত হৈ থাকিব আজি আমাৰ মহান হঠং যজ্ঞৰ উপলক্ষে হিৰণ্যকশিপুৰৰ ভনীয়েক হলিতাই কেনেকৈনো প্ৰহ্লাদক জ্বলাবলৈ লৈছিলে জ্বলাবলৈ লওঁতে হলিকা পুৰি ছাই হৈ গ'ল বুলি শাস্ত্ৰৰ যোগেদি আমি গম পাইছোঁ কিন্তু এইটো শংকৰদেৱ বৰ কলাকৃষ্টি স্বৰূপে আজি আমি বছৰে বছৰে পালন কৰিবলৈ সক্ষম হৈছোঁ সঁচাকৈ এই ভাষা পাহৰিব নোৱাৰোঁ শংকৰদেৱে এতিয়া সৃষ্টি কৰা নহয় আজি 12 যুগৰ আগত সৃষ্টি কৰা সেইকাৰণে আমি কলিযুগত আমি হিৰণ্যকশিপুৰৰ ভনীয়েক হলিকাক কেনেকৈ পুৰি ছাই কৰিবলৈ প্ৰহ্লাদক ব্যৱস্থা চলাইছিলে তাৰ কাৰণে আমি বছৰে বছৰে সেই কৰ্মভাগী পালন কৰিবৰ কাৰণে আমি সকলো প্ৰেমী ভক্ত ৰাইজ আৰু শুভাকাংক্ষী ৰাইজ সকলোৱে আমি একতা দোলেৰে বান্ধ খাই বছৰে বছৰে পালন কৰিবলৈ লৈছোঁ গতিকে ইয়াকে চমুকৈ মই বক্তব্য ৰাখিলোঁ ইয়াক যদি ভুল কৰি অপৰাধ হয় সেইখিনি আপোনালোকৰ পৰা দয়া ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ
মাঘ উৎসৱ অনুষ্ঠিত কৰিছোঁ ইয়াত দুলাখীয়া প্ৰেমীবৃন্দকে আৰু সকলোৱে মিলিজুলি সুন্দৰভাৱে সতং কৰি ৰাইজৰ আশীষ লৈ ভাবি ল'ম। আৰু এইফালে খানাৰ কাম চলি আছে আৰু আলু কটা সেইফালে প্ৰিয়ংকা এইফালে আছে আমাৰ ভিন্দু বাকী খানা সেইটো চাইডে বনিছে ন চাইডে বনি আছে খানা বাকী আৰু খানা কিনো বনাইছে সেইটোকো আপোনালোকক অকণমান দেখাইছোঁ কি কৰা হৈছে এইফালে অঁ এইফালে চব্জি কাটি আছে বিলাহী নহৰু পিঁয়াজ পনীৰ লগত দিয়া হ'ব হয় হয় ঠিক আছে বঢ়িয়া বাকী আৰু অঁ হেপী হলি দেই থেংক ইউ বাকী ইয়াতে মানে কিনো বনাই আছে আপোনালোকক সেইটো অলপ দেখাইছোঁ এইফালে খানাৰ আয়োজন চলি আছে এয়া এইফালে খানা বনি আছে এইফালে আছে দাদাহঁত এয়া দেখিলে বাকী এইফালে আমাৰ পাইকুদা আৰু অজিত দা আছে এই কি বনিছে অকণমানকৈ কৈ দিয়ক আৰু আপোনাৰ দালি বনিছে এইফালে আছে দালি এয়া দেখিছে পনীৰ বনিব কবি বনিব আলু কবিয়ে হয় হয় বিলাহী মানে আইটেম কেইটা হ'ব বুট দাইল আইটেম কেইটা হ'ব আইটেম 4টামান হ'ব 4টামান হ'ব ন এয়া দেখিছে এইফালে বনাই আছে আৰু অঁ এয়া আমাৰ খুৰাই তেল ঢালি আছে কি বনিব ইয়াত বুট দাইল আৰু আলুগুটি বনিব বুট দাইল আলুগুটি আৰু বিলাহী কবি অঁ লগতে পনীৰো থাকিব নি পনীৰটো বেলেগ বনিব ন ঠিক আছে এয়া আপোনালোকে দেখিলে আৰু ইয়াতে মানে খানা বনি আছে আৰু বাকী আৰু কি পাৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম চাটনি থাকিব ন অঁ ঠিক আছে বাকী আৰু আকৌ এবাৰ চেনেলত যদি নতুন তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই আমাৰ প্ৰত্যেক বছৰতে ফাকুৱা উৎসৱৰ উপলক্ষে আমি সফল আয়োজন কৰোঁ আমাৰ মানৱ ধৰ্মৰ যি সন্ত সাধু আহে তেওঁলোকো আমাৰ কলিকাৰ বিষয় লৈ দুই এষাৰমান ঈশ্বৰৰ গুণানুচৰ্চা কৰি আমিও শুনো আৰু অন্যান্য ৰাইজসমূহ আহি ইয়াত উপস্থিত থাকে তেওঁলোকেও শুনে আমি প্ৰায় এই হলি উৎসৱৰ আজি প্ৰায় 500 বছৰ ধৰি আমি বছৰি কৰি আহোঁ আৰু আমাৰ খুব আনন্দ উপভোগ কৰিবৰ কাৰণে ভাল লাগে আমি এই প্ৰগ্ৰেমটো লৈছোঁ দুলাখীয়া আৰু বঙাইগাঁও শাখাত গতিকে অন্যান্য শাখাবোৰে অন্যান্য কৰ্মবিলাক লয় জন্ম উৎসৱ তিথি এইবিলাকত তেওঁলোকে লয় আমি ইয়াত দুলাখীয়া বঙাইগাঁৱে ফাকুৱা উৎসৱটো লৈছোঁ সেয়েহে আমি প্ৰত্যেক বছৰে মই ইয়াতে কৰোঁ আৰু আমি এইভাগে প্ৰত্যেক বছৰে কৰি যাম বুলি আশা কৰি আৰু তেওঁলোকো কৰিম বুলি আশা দিয়ে আৰু কৰে এইফালে আছে আমাৰ লগত মোবাইল খুৰা হাই এটা দি দিয়ক একো নক'লোঁ হাই এটা দিয়ক হেপী হলি কৈ দিয়ক হেপী হলি চবকে বাকী শুভেচ্ছা জনাইছোঁ আৰু হলি শুভেচ্ছা জনালে দেই এইফালে আছে আমাৰ খুৰা এটা দি দিয়ক নমস্কাৰ অঁ এই আমাৰ খুৰা আছিলে অ'কে গাইজ যিমান পাৰিলোঁ দেখালোঁ আৰু বাকী আৰু শেষতো আপোনালোকক সকলোকে হেপী হলি বাকী আৰু মানে যি ধৰণে দেখাব লাগিছিলে সেইধৰণে হয়তো মই দেখাব নোৱাৰিলোঁ আৰু এনেকুৱাকৈ আৰু ভিডিঅ'টো দিলোঁ জাষ্ট মানে এদিন আমি চাম আৰু মেমৰি হিচাপে এই আমাৰ যিটো মানে হটং পাতিছিলে আৰু বাকী সিমানেই কথা আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব চ' সিমানে আৰু লগ পাম নেক্সট ভিডিঅ'ত চ' বাই বাই জয় অসম।